গাইজ, মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আৰু এতিয়া 12টা বাজিলে আৰু ভাবিছোঁ এতিয়াৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। তো সম্পূৰ্ণ ব্লগটো চাই থাকিব আৰু শেষত জনাব নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে। তো আহকচোন এতিয়া মই কি কৰোঁ আপোনালোকক দেখাওঁ। তো এতিয়া মই জিৰাৰ পাউডাৰটো বনাম। জিৰাৰ পাউডাৰটো কেনেকৈ বনাম আপোনালোকক দেখাম বাৰু। গেছটো মই অন কৰি দিছোঁ। তো মই জিৰাৰ পাউডাৰটো পেকেটটো ইউজ নকৰোঁ, এই গোটাটোৱে মই পাউডাৰ বনাই ইউজ কৰোঁ। কেৰাহীখন অকণমান গৰম হ'ব লাগিব। জিৰাখিনি মই অলপ ভাজি ল'ম, ভালকৈ ভাজি ল'ম মই। জিৰা ভাজা হৈ গৈছে, ধুনীয়া এটা গোন্ধ ওলাইছে। এইখিনি এতিয়া নমাই পেলাই মই ঠাণ্ডা হ'বলৈ দিম। এইখিনি মই এনেকৈ থৈ দিছোঁ, ঠাণ্ডা হওক। ঠাণ্ডা হোৱাৰ পাছত মিক্সিত পিচি ল'ম। এইফালে ডিমৰ কাৰী বনাম। ডিমখিনি সিজিবলৈ দিছোঁ, বইল হ'বলৈ। ডিম মই এনেকৈ কেৰাহীত দিওঁ, নহ'লে কুকাৰত দিলে ফাটি যায় ডিমবিলাক। তো এইফালে আলুখিনি ফ্ৰাই কৰি লওঁ, চাই থাকিব আপোনালোকে। আলুখিনি মই ফ্ৰাই কৰি আছোঁ। মই হালধি নিমখ লগাব পাহৰি গ'লোঁ, এনেকৈ অলপ দি দিছোঁ। এইখিনি মই গুড়া কৰা হৈ গৈছে জিৰাখিনি। জিৰাখিনি চালি ল'ম এনেকৈ। আমাৰ জিৰা পাউডাৰ ৰেডি। আলুখিনি নমাই মই একেখিনি তলতো ডিমখিনি দি দিছোঁ। আমাৰ ডিম ফ্ৰাই কৰা হৈ গৈছে, নমাই দিছোঁ মই। সেইখিনি তেলতে আৰু অলপ তেল দি দিছোঁ। তেলখিনি দি তেলটো গৰম হোৱাতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি অলপ ভাজি আছোঁ মই। পিঁয়াজ ভাজা হৈ গৈছে। ইয়াত মই মছলা আপোনাৰ জলকীয়া গুড়া আৰু জিৰা অকণমান গৰম পানী দি এনেকৈ দি দিছোঁ। গেছটো কমাই দিছোঁ। মছলাটো অলপ ভাজি লওঁ মই। মছলাখিনি অলপ মই ভাজি লৈছোঁ। মছলাখিনি ভাজি লোৱা হৈ গৈছে, তাতে মই আলুখিনি দি দিছোঁ। আলুখিনি দি অলপমান ভাজি আছোঁ এনেকৈ। আলুখিনিতে মই গৰম পানী দি দিছোঁ। আলুটো সিজিব দিম এতিয়া। এয়া আমাৰ আলু সিজি গৈছে, চাওক। ইয়াতে মই ডিমখিনি দি দিম এতিয়া।
কেইটামান মই কেঁচা জলকীয়া দি দিম। আৰু অকণমান সময় ঢাকনখন মাৰি থৈ দিম, ৰাখি দিম। আমাৰ ডিমৰ কাৰী ৰেডি। দেখি পেলাই ধুনীয়া লাগিছে, খালেহে গম পোৱা যাব কেনেকুৱা হৈছে বাৰু। খাই পেলাই আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে। হে গাইজ, তো মই লাঞ্চ কৰি আহিলোঁ। এতিয়া 3টাই বাজিলে। অলপ দেৰিয়ে হৈ গ'ল খাওঁতে। ডিমৰ কাৰীটো ভাল লাগিলে। বহুতে এনেকৈ খায়ে চাগে, তো চবৰে বনোৱাৰ ষ্টাইলটো অলপ বেলেগ তথাপি সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো অলপ মই শ্বেয়াৰ কৰি দিওঁ মই কেনেকৈ বনাওঁ। এনেকৈ যদি কোনোবাই বনাই খাবচোন, ভাল লাগে। তো মই ভাবিছোঁ অলপ ৰেষ্ট লওঁ, তাৰপিছত পুনৰ লগ পাই আছোঁ। হাই এভৰিৱান, তো এতিয়া সন্ধিয়া 7টাই বাজিলে। সন্ধিয়া একাপ চাহ খাওঁ, তো চাহ বনাই আনিলোঁ। চাহকাপ মই খাই লওঁ। মই আবেলি কি কৰিলোঁ আপোনালোকক দেখাম। তো যোৱাকালি এটা তাল আনিছিলে, তালটোৰ জুচ কেনেকৈ উলিয়ালোঁ ভাবিলোঁ আপোনালোককো দেখাওঁ। বহুতে জানেই চাগে, যোনসকলে নাজানে তেওঁলোকৰ সুবিধা হ'ব। আহকচোন, মই চাহ খাওঁ, আপোনালোকে চাই লওক। তালৰ বাকলিটো এৰাই মই 1 ঘণ্টা এনেকৈ ভিজাই ৰাখিছোঁ। হৈ গ'ল, এনেকৈ উঠাই লৈছোঁ। ঘণ্টা ভিজাই লোৱাৰ পাছত মই এটা তালৰ গুটি লৈ গ্ৰেটাৰটোত এনেকৈ হাতেৰে মাৰি আছোঁ, জুচটো আৰামত ওলাই যায় এনেকৈ কৰিলেই। এয়া আমাৰ তালৰ জুচ ওলালে। এতিয়া সেইখিনি মই এটা কাপোৰৰ কেৰি বেগত এনেকৈ ঢালি দিছোঁ। গোটেইখিনি জুচখিনি আমাৰ ঢালা হৈ গৈছে, দেখিছে। জুচখিনি ঢালি এই কাপোৰৰ বেগখন এনেকৈ এটা গাঁঠি লগাব লাগিব, গাঁঠিটো মাৰি কোনোবা এটা জেগাত তেনেকৈ ওলমাই ৰাখি দিলে আপোনাৰ কিবা তিতা পানী এটা থাকে তাত, সেই তিতা পানীটো নিজে নিজে ওলাই যায়। তো এনেকৈ মই ওলমাই ৰাখি দিম। দেখা পালে মই তালৰ ৰস কেনেকৈ উলিয়ালোঁ, সম্পূৰ্ণ ভালকৈ দেখাব পৰা নাই, অলপ দেখালোঁ বাৰু। নেক্সট ভিডিঅ'ত আপোনাৰ তালৰ পিঠা বনাই দেখাম বুলি ভাবিছোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। মোৰ ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু মোৰ চেনেলটো যদি আপুনি নতুন হয়, প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব।